বন্ধুসকল মই শতাব্দী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ওয়াক টুগেদাৰ উইথ সিল্কি নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। মোৰ আগৰটো ভিডিঅ'ত মই 2 মাহৰ ভিতৰত বিয়াৰ বাবে কেনেদৰে প্ৰস্তুত হৈছিলো তাৰ ওপৰত বিভিন্ন ধৰণৰ মোৰ এক্সপেৰিয়েন্সৰ পৰা কথা শেয়াৰ কৰিছিলো আৰু যিটো ভিডিঅ'ত আপোনালোকে ইমান মৰম আৰু সহাৰি দেখুৱাইছে তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। আপোনালোকে হেতু ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো আদৰি ল'ব বুলি মই আশা কৰিছো। আৰু এই ভিডিঅ'টোত মই হবলগীয়া কইনাসকলে বিয়াৰ বজাৰৰ ক্ষেত্ৰত আৰু বস্তুবোৰ পেকিং কৰি নিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ টিপছ আৰু আইডিয়া যিটো মোৰ এক্সপেৰিয়েন্সৰ পৰা শেয়াৰ কৰিম। আৰু বেছি পলম নকৰি আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হবলগীয়া কইনাসকলৰ বাবে বজাৰ কৰাৰ ক্ষেত্ৰত মোৰ ফাৰ্ষ্ট টিপটো হৈছে এটা ট্ৰলি বা বেগ কিনাটো। কাৰণ আমি যিখিনি বস্তু লগত বজাৰ কৰি লৈ যাম সেই বস্তুখিনি লৈ যাবলৈ আমাক এটা বেগ ট্ৰলি বা সুটকেছৰ প্ৰয়োজন হ'ব আৰু এই ক্ষেত্ৰত মই ট্ৰলি প্ৰিফাৰ কৰিছিলোঁ। আৰু আপোনালোকেও তেনেদৰে ট্ৰলি কিনি তাত বস্তুখিনি ভৰাই লৈ যাব পাৰে। আৰু ট্ৰলি সাধাৰণতে 3টা সাইজৰ আহে, তাৰে যিটো সকলোতকৈ ডাঙৰ সাইজৰ থাকে সেই ট্ৰলিটো সাধাৰণতে বস্তু ষ্ট'ৰ কৰি থোৱাৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়, লৈ ফুৰিবলৈ বহুত কষ্ট। সেইবাবে যিটো মিডিয়াম সাইজৰ ট্ৰলি আহে সেইটো যদি আপোনালোকে কিনে তেতিয়া সেইটো আপোনালোকে পিছতো ফুৰিবলৈ গ'লেও লৈ যাব পাৰিব আৰু যিকোনো ক্ষেত্ৰতে সেইটো খুলিবলৈ মেলিবলৈও যথেষ্ট সুবিধা হয়। তাৰ বাবে মিডিয়াম সাইজৰ ট্ৰলি 2টা আৰু এটা সৰু কেবিন সাইজৰ ট্ৰলি আহে। তেনেকৈও যদি প্ৰয়োজন হয় এটা যদি লয় তেতিয়াহ'লে আপোনালোকৰ সকলো বস্তু তাতে আহি যাব। আৰু এটা কথা যে এই ট্ৰলি যেতিয়া আপোনালোকে কিনিব বিচাৰিছে তেতিয়াহ'লে সদায় অনলাইনত চেলৰ সময়ত কিনিব, তেতিয়া যথেষ্ট ব্ৰেণ্ডেড ট্ৰলি বহুত বেছি কম দামত পোৱা যায়। মই তেনেদৰে দুৰ্গা পূজাৰ চেলৰ সময়তে অনলাইনত ট্ৰলি 3টা লৈ ৰাখিছিলোঁ আৰু যাৰ বাবে মোৰ বহুত কম দামতে 3টা ট্ৰলি আহি গৈছিলে। দ্বিতীয়টো টিপছ হৈছে মেখেলা চাদৰৰ ওপৰত। আপোনালোকে যেতিয়া মেখেলা চাদৰ কিনিব তেতিয়াহ'লে এটা নিৰ্দিষ্ট বাজেটৰ ভিতৰত যদি কিনিব বিচাৰিছে তেতিয়াহ'লে আগতেই ভাবি যাব যে মই এনেকুৱা ধৰণৰ বস্তুহে কিনিম। কাৰণ এটা যদি ভাবি নাযায় তেতিয়াহ'লে আপোনালোকে বহুত কিবা কিনি পেলালে পিছত দিগদাৰ হয়। সেইবাবে মই এই ক্ষেত্ৰত এইটোৱে টিপছ দিম যে আপোনালোকে পাটৰ কাপোৰত বহুত টকা ইনভেষ্ট নকৰিব। তাৰ বিপৰীতে আপোনালোকে আজিকালি যিবোৰ ওলাই আছে মিক্স পাট, পলি পাট এনেকুৱা ধৰণৰ পাটৰ নিচিনা দেখাত লগা তেনেকুৱা কিছুমান কাপোৰ সৰহকৈ কিনিব পাৰে। আৰু কেইযোৰমান ফেন্সি বা এনেকুৱা বোৱা কাপোৰ অলপ ব্ৰাইট আৰু ডাৰ্ক কালাৰৰ কিনিব। তেনেকুৱা কালাৰে বিয়াৰ পিছত পিন্ধিলে বহুত ধুনীয়া লাগে। আৰু তেনেকুৱা ধৰণৰ কাপোৰ কেইবাযোৰো আপোনালোকে লগত লৈ যাব পাৰে। যদি আপোনালোকৰ আগৰে আছিলে কিনা ভাল অৱস্থাত তেতিয়াহ'লে সেয়া লৈ ল'ব। তাৰ বাহিৰে আপোনালোকে মুগাৰ যদি বা পিয়ৰ মুগাৰ নহ'লেও তেনেকুৱা ধৰণৰ 2-এযোৰ কাপোৰ নিজৰ বেগত ল'ব পাৰে। তাৰ উপৰি বগা ল'ব 2-এযোৰ। তেনেধৰণে ফেন্সি আৰু ডাৰ্ক কালাৰৰ বোৱা কাপোৰ, বগা আৰু মুগা ৰঙৰ কাপোৰ তেনেকুৱা কেইযোৰমান কাপোৰ আপোনালোকৰ বেগত ইনক্লুড কৰিলে আপোনালোকৰ মেখেলা চাদৰৰ প্ৰয়োজনীয়তাটো পূৰ হৈ যাব। তাৰ বাবে বহুত বেছি মেখেলা চাদৰ কিনি নিয়াৰ কোনো প্ৰয়োজন নাই। মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা সেই কথাটো কৈছোঁ। এই কাপোৰযোৰৰ দৰে আপোনালোকে এনেকুৱা কিছুমান ব্ৰাইট কালাৰৰ কাপোৰতহে ইনভেষ্ট কৰিব যিবোৰ বিয়াৰ পিছত বহুত ধুনীয়াকৈ ষ্টাইল কৰি পিন্ধিব পাৰিব। মোৰ তৃতীয়টো টিপছ হৈছে ব্লাউজৰ ওপৰত। এতিয়া মই ব্লাউজৰ ওপৰত কোৱাৰ আগত এটা কথা কওঁ যে এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু আপোনালোকে শেষলৈকে চাই থাকিব। গোটেইকেইটা পইণ্ট এটাও যাতে মিছ নকৰে, তেতিয়া আপোনালোকৰ যথেষ্ট সুবিধা হ'ব। আৰু মোৰ আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাছিলে তেনেহ'লে এইটো ভিডিঅ' চোৱাৰ পিছত আগৰ ভিডিঅ'টো মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব আৰু আই বটনতো লিংক থাকিব, তাৰ পৰা গৈ আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আহোঁ ব্লাউজৰ কথা। ব্লাউজৰ ক্ষেত্ৰত মই এইটো টিপছ দিম যে আপোনালোকে 2 প্ৰকাৰৰ ব্লাউজত পইচাটো ইনভেষ্ট কৰিব পাৰে। প্ৰথমতে হৈছে কেইটামান নিৰ্দিষ্ট কালাৰত কটনৰ ব্লাউজ কিনি ল'ব। আপোনালোকে ঘৰত আৰু কিছুমান বোৱা কাপোৰ বা কটনৰ কাপোৰত গৰমৰ দিনত তেনেকুৱা ধৰণৰ ব্লাউজ পিন্ধিয়ে আপোনালোকে চলাই দিব পাৰিব। সেইবাবে কেইটামান নিৰ্দিষ্ট কালাৰত কটনৰ ব্লাউজ কিনিব। তাৰ উপৰি আপোনালোকে মিক্স পাট বা পলি পাটৰ যিটো উকা কাপোৰ কিনিবলৈ পায় মিটাৰ হিচাপত, সেই কাপোৰ কিনি পেলাই কেইটামান প্লেইন চিম্পুলকৈ যদি ব্লাউজ চিলাই লয় তেতিয়াহ'লে 3/4 হাতৰ চিলাব পাৰে। তেনেকুৱা ধৰণৰ ব্লাউজ চিলাই ল'লে আপোনালোকৰ বাকী পাটৰ কাপোৰ, মিক্স পাটৰ কাপোৰ, মুগা কাপোৰ, তেনেধৰণে কিছুমান ফেন্সি কাপোৰ, বোৱা কাপোৰ, সকলো কাপোৰৰ লগত সেইকেইটা ব্লাউজে আপোনালোকে মিক্স মেটচ কৰি চলাই আপোনালোকৰ মানে দুযোৰৰ জেগাত 4-5যোৰ কাপোৰৰ নিচিনা দেখুৱাই পিন্ধি পেলাই ষ্টাইল কৰি যাব পাৰে। সেইবাবে মই ভাবোঁ যে কেইটামান কটন ব্লাউজ আৰু কেইটামান তেনেধৰণে মিক্স পাটৰ
চিলাই লয় তেতিয়াহ'লে আপোনালোকৰ বহুত সুবিধা হ'ব আৰু কেইটামান নিৰ্দিষ্ট কালাৰৰ ক্ষেত্ৰত আপোনালোকে চিলাব পাৰে ধৰক এটা ৰেড কালাৰৰ চিলাৰে এটা ৰয়েল ব্লু কালাৰ এটা ৰাণী পিংকৰ চিলালে আৰু এটা গোল্ডেন চিলভাৰ তেনেধৰণে যদি চিলায় তেতিয়াহ'লে আপোনালোকৰ মিক্স এণ্ড মেটচ কৰাত যথেষ্ট সুবিধা হয় আৰু মোৰ 4 নম্বৰ টিপছটো হৈছে অন্যান্য কিছুমান কাপোৰৰ ক্ষেত্ৰত যিবোৰ আপোনালোকে লগত লৈ যাব পাৰে যেনেকৈ ধৰক আপোনালোকে ঘৰত পিন্ধিবৰ বাবে যেনেকুৱা ধৰণৰ বিচাৰে যোনে যি পিন্ধি কমফৰ্টেবল ফিল কৰে মেক্সি ল'ব পাৰে নাইট শ্বুট ল'ব পাৰে নাইট ড্ৰেছ ল'ব পাৰে আৰু দিনত ঘৰত পিন্ধি থাকিবৰ বাবে কুৰ্তা বা তেনেকুৱা ধৰণৰ কাপোৰ ল'ব পাৰে আৰু কোনোবাই যদি মেখেলা চাদৰেই দিনত পিন্ধি থাকিবলগীয়া হয় ঘৰত তেতিয়াহ'লে আপোনালোকে কিছুমান কটনৰ মেখেলা চাদৰ কিনি লগত লৈ যাব পাৰে সেইবিলাক কম ৰেঞ্জতে আৰু যিবিলাক কমফৰ্টেবল লাগে ঘৰত পিন্ধিবৰ বাবে তেনেকুৱা ধৰণৰহে কিনিব আৰু যদি আপোনালোকক দৰা ঘৰৰ পৰা এলাও কৰে যে আপোনালোকে কুৰ্তা বা চুৰিদাৰ এইবোৰ পিন্ধিব পাৰে তেতিয়াহ'লে আপোনালোকে তেনেকুৱা ধৰণৰ আজিকালি কুৰ্তা আৰু ট্ৰাউজাৰ দুপাট্টাৰ ছেট পায় ধুনীয়া ধুনীয়া অনলাইনত তেনেকুৱা আপোনালোকে চেলৰ সময়ততো যথেষ্ট কম দামতে পোৱা যায় আৰু তেনেকুৱা ধৰণৰ যদি 4-5টামান চুট আপোনালোকে লগত লৈ যায় বা আগৰ যদি আছিলে তেতিয়া তাকো লগত লৈ যাব পাৰে তেতিয়া আপোনালোকৰ সেইখিনি বস্তুৱে চলাই নিয়াত যথেষ্ট সুবিধা হয় আৰু তেনেধৰণৰ বস্তু বেগত কেইটামান লৈ যোৱাটো যথেষ্ট উচিত বুলি মই ভাবোঁ 5 নম্বৰ টিপছটো হৈছে লঞ্জৰী বা ইনাৰ ৱেৰৰ ক্ষেত্ৰত আপোনালোকে সদায় 5টা বা 6টামান ইনাৰ ৱেৰৰ ছেট লগত নিজে কিনি নিব যিটো কটন আৰু অলপ পাৰিলে ভাল ব্ৰেণ্ডৰ লৈ ল'ব তেনে ক্ষেত্ৰত আপোনালোকে তেনেকুৱা ধৰণৰ ফেঞ্চি কিনাতকৈ মই ভাবোঁ যে বেছি কমফৰ্টেবল আৰু কটন আৰু অলপ ভাল ব্ৰেণ্ডৰ হ'ব লাগে তেনেকুৱা ধৰণৰ লগত লৈ ল'ব এতিয়া মোৰ 6 নম্বৰ টিপছটো হৈছে জুৱেলাৰীৰ ওপৰত জুৱেলাৰীৰ ক্ষেত্ৰত ছোৱালীসকলক ঘৰৰ পৰা মিনিমাম হ'লেও গ'ল্ডৰ কেইটামান বস্তু দিয়ে ধৰকচোন যেনে চেইন এডাল লকেট এটা ফুলি এযোৰ আঙুঠি এটা বা দুটা খাৰু এযোৰ তেনেকুৱা ধৰণৰ কিছুমান বস্তু দিয়ে আৰু সেইবোৰ যদি আছে তেতিয়াহ'লে সেই বস্তুৰে আপোনালোকে বিয়াৰ পিছত পিন্ধিবৰ বাবে লৈ যাব আৰু নহ'লে ইমান চিন্তা কৰিব নালাগে যে মোৰ সোণৰ বস্তু নাই বা মোৰ মন বেয়া কৰিব নালাগে আপোনালোকে তাৰ ক্ষেত্ৰত সোণৰ নিচিনা দেখা আজিকালি বহুত ধুনীয়া ধুনীয়া চিটি গ'ল্ড বা মণিপুৰী গ'ল্ডৰো কিছুমান পায় তেনেকুৱা আপোনালোকে লগত নিলে সেয়াও আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰে নহ'লে আপোনালোকে কিছুমান বহুত ধুনীয়া মানে মংগলসূত্ৰৰ নিচিনা যদি আপোনালোকে পিন্ধি ভাল পায় আৰু তেতিয়া তেনেকুৱা ধৰণেও কিনিব পাৰে অনলাইনত লৈ ল'ব পাৰিব বহুত ধুনীয়া কমতে পায় আৰু নহ'লে কিছুমান অসমীয়া সোণৰ গহনা আপোনালোকে নিজৰ বক্সত ইনক্লুড কৰিব পাৰে এইটো নহয় যে আপোনালোকে একদম চিলভাৰ বেছ দামী অসমীয়া সোণৰ গহনাই লগত নিব লাগিব সেইটো কথা নহয় আপোনালোকে 3-4টামান ল'ব পাৰিব কপাৰ বেছত কম দামতে পাব তেনেকুৱা ধৰণৰ বহুত কাপোৰৰ লগত মিলি যোৱা বিধৰ তেনেকুৱা কিছুমান অসমীয়া গহনাত ইনভেষ্ট কৰি সেয়া আপুনি লগত নিব পাৰে মিনিমাম যিকেইটা বস্তুৱে আপোনালোকে চলাই নিব পাৰে তেনেকুৱা ধৰণৰ বস্তুহে কিনি নিব আৰু সেয়া আপোনালোকে ধুনীয়াকৈ মিক্স এণ্ড মেটচ কৰি পিন্ধি থাকিব পাৰিব মোৰ নেক্সট টিপটো হৈছে টয়লেট্ৰিজৰ ওপৰত টয়লেট্ৰিজ মানে কি বুজাইছোঁ যে আপোনালোকৰ যিবিলাক ধৰক ফেচ ৱাছ বডি ৱাছ শ্বেম্পু তেনেকৈ আপোনালোকৰ ৰেজৰ কেঁচিখনলৈকে তেনেকুৱা ধৰণৰ যিবিলাক বস্তু আছে সেইখিনি বস্তু আপোনালোকে যিখিনি আপোনাৰ দৈনন্দিন জীৱনত নিজৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সেই তেনেকুৱা ধৰণৰ বস্তু কিছুমান কিনি আপোনালোকে এটা পাউচত ভৰাই লগত লৈ যাব তাত যাতে গৈয়ে প্ৰথম দিনাই বিচাৰিবলগীয়া নহয় সেইবাবে তেনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনালোকে আগতে কিনি তাত আনকি আপোনালোকে নেপকিন মেনষ্ট্ৰুৱেল কাপ তেনেকুৱা ধৰণৰ বস্তু কিনি লৈ যাবলৈ নাপাহৰিব সেইকেইটা বস্তু টয়লেট্ৰিজত ইনক্লুড কৰিব আৰু তাৰপিছতে মোৰ নেক্সট পইণ্টটো হৈছে মেকআপৰ ক্ষেত্ৰত আৰু মেকআপ বুলি ক'লে এনেকুৱা নহয় যে আপুনি এটা বেগ একদম ভৰাই মেকআপ নিব লাগিব আৰু সেইখিনি যে লগাবগৈ লাগিব তেনেকুৱা নহয় মোৰ দৰে যিসকলে বহুত মেকআপত প্ৰ' নহয় তেনেসকলে মই কৈছোঁ যে কেইটামান মিনিমাম বস্তু লৈ গ'লে হৈ যায় আৰু বিয়াৰ পিছত এনেকুৱা হয় যে আপুনি বহুত মেকআপ কৰি ক'ৰবালৈ যাবলৈ ইমানো সময় নাথাকে সেইবাবে আপুনি মিনিমাম যদি বস্তু নিয়ে তেতিয়াহ'লে সহজতে ধুনীয়াকৈ সাজি কাচি ওলাই যাব পাৰে ধৰক মিনিমাম বস্তুৰ ক্ষেত্ৰত আপোনালোকে আপোনালোকক কি প্ৰয়োজন হয় যে এটা ক্ৰীম বা মইশ্চাৰাইজাৰ লাগে এটা ভাল ফাউণ্ডেশ্যন লৈ ল'ব পাৰে এটা কম্পেক্ট লৈ ল'লে বা পাউডাৰ লুজ পাউডাৰ লৈ ল'লে তাৰপিছতে আপোনালোকক লাগিব লিপষ্টিক লাগে লিপষ্টিক বহুত কিবা কিবি ষ্টেডৰ লৈ ল'বলৈও হয় আপোনালোকক মিনিমাম যদি এটা ৰেড লিপষ্টিক এটা পিংক লিপষ্টিক আৰু এটা নিউড বা একদম লাইট কালাৰৰ যদি লৈ লয় সেই 3টা লিপষ্টিকে আপোনালোকৰ যিকোনো ইণ্ডিয়ান
আগতেই মিলি যায় সেইবাবে তেনেধৰণে ইনভেষ্ট কৰিব পাৰে আৰু এখন এফৰ্ডেবল ৰেঞ্জত ভাল পিগমেণ্টেশ্যন থকা এটাই যদি আইশ্যাডো পেলেটো লৈ লয় আপোনালোকে তেতিয়াহ'লে সেইটোৰ পৰাই আপোনালোকে আইব্ৰ' ফিল কৰিব পাৰিলে ব্লাছ লগাব পাৰিলে কণ্ট্ৰল কৰিব পাৰিলে আইশ্যাডো লগাব পাৰিলে যদি লগাব জানে তেতিয়াহ'লে সেইটোৰ পৰাই চলাই ধুনীয়াকৈ নিব পাৰিব মাত্ৰ এটা আইশ্যাডো পেলেটেই যথেষ্ট সেই তেনেদৰে আপোনালোকে মানে বহুত বেছি কিবা যদি জানে বেলেগ কথা নাজানিলে তেনেকৈ কমকৈ ইনভেষ্ট কৰি নিব পাৰে নেইল পলিচৰ ক্ষেত্ৰতো এটা ৰেড পিংক বা এটা লাইট কিবা কালাৰ যদি লগায় তেতিয়াহ'লে তেনেকৈ লৈ ল'লে আৰু মেকআপ ব্ৰাছৰ ক্ষেত্ৰতো যে এটা ব্ৰাছৰ ছেট কিনি নিব লাগিব তেনেকুৱা নহয় তাৰমানে মই ভাবোঁ যে আপোনালোকে এডাল ডাঙৰ ফ্লাফি ব্ৰাছ যিটো আহে তেনেকুৱা এডাল লৈ ল'লে পাউডাৰ লগাবলৈ বা এনেকৈ কৰিবলৈ আৰু এডাল মিডিয়াম সাইজৰ যদি ব্ৰাছ লৈ লয় সেইডালে বহুত কামত আহি যাব আৰু এডাল একদম সৰু ব্ৰাছ লৈ ল'লে তেনেকৈ ধৰণে লৈ ল'ব পাৰে আইলাইনাৰ ল'লে কাজল ল'লে আৰু এই পাৰফিউম ল'লে এনেকুৱা ধৰণৰ কেইটামান বস্তু ল'লে আপোনালোকক গোটেই ধুনীয়াকৈ সাজি কাচি ওলাই যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ এটা মিনি মেকআপ কিট ৰেডি হৈ যাব তেনেধৰণে আপোনালোকে মেকআপৰ বস্তুখিনি ল'ব পাৰে কম বাজেটৰ ভিতৰতে লৈ ল'ব পাৰে তাৰপিছতে এতিয়া মোৰ তাৰ পিছৰ পইণ্টলৈ আহিছোঁ নেক্সট পইণ্টটো হৈছে আপোনালোকে কিছুমান মেডিচিন লগত লৈ যাব কম দিনৰ বাবে হোৱাকৈ হ'লেও কিছুমান মেডিচিনছ লগত এটা পাউচত ভৰাই লৈ যাব পাৰে ধৰক মূৰৰ বিষৰ টেবলেট কেইটামান লৈ ল'লে জ্বৰৰ ল'লে তেনেকৈ লুজ মোচনৰ ল'লে আকৌ গেছৰ কাৰণে কিবা টেবলেট বা এনেকুৱা ইনো তেনেকুৱা টাইপৰ বস্তু লৈ ল'লে আপোনালোকে এটা ভিক্স ল'লে এটা পেইন বাম ল'লে ভলিনি মুভ তেনেকুৱা যিবোৰ থাকে তেনেকুৱা লৈ ল'লে বেণ্ডেড ল'লে তেনেকৈ ধৰণে কিছুমান বস্তু আপোনালোকে লগত মেডিচিন হিচাপে এটা এক্সট্ৰা বেগত ভৰাই লগত লৈ যাব লাগে তেতিয়া সুবিধা হয় আৰু সেইকেইটাও বিয়া আগতে তেনেদৰে কিনি পেক কৰি ল'ব আৰু এতিয়া আমাৰ একেবাৰে লাষ্টৰ পইণ্টটো আহিলেগৈ আপোনালোকৰ চেণ্ডেল আৰু পাৰ্চৰ ক্ষেত্ৰত এই ক্ষেত্ৰতো আপোনালোকে পিছত বহুত কিনি থাকিব পাৰিব প্ৰথমতে ইমান বেছি একোমান চেণ্ডেল লৈ যোৱা বা বহুত বেছি পাৰ্চ কিনি লৈ যোৱাৰো ইমান বেছি মানে যুক্তি নাথাকে কেইটামান নিৰ্দিষ্ট কালাৰত যদি আপোনালোকে ইনভেষ্ট কৰে তেতিয়াহ'লে সেইকেইটা বস্তুৱে বহুত ইণ্ডিয়ান ৱেষ্টাৰ্ণ চবৰে লগতে মিলি যায় ধৰক আপোনালোকে চেণ্ডেলৰ ক্ষেত্ৰত বেজ কালাৰ বা যিটো স্কিন কালাৰৰ লগত মিলে তেনেকুৱা এযোৰ কিনিলে যদি আপোনালোকৰ আছে ভাল কণ্ডিশ্যনত তাকে লৈ লওক নহ'লে ব্লেক এযোৰ কিনিব পাৰে বা চিলভাৰ গল্ডেন এনেকুৱা কিবা কালাৰত যদি ইনভেষ্ট কৰে তেতিয়াহ'লে সকলোৰে লগত মিলি চলাই যাব পাৰিব আৰু বিয়াৰ দিনা পিন্ধিবৰ বাবে বহুত বেছি হিল নল'ব যদি আপোনালোকৰ অভ্যাস আছে বহুত ওখ হিল পিন্ধি নাচি বা এনেকৈ ঘূৰি ফুৰা বিধৰ তেতিয়াহ'লে আপোনালোকৰ একো নাই যদি আপোনালোকৰ চলা ফিৰা কৰাত অসুবিধা হয় তেতিয়াহ'লে ষ্টাইলতে ইমান ওখ হিল এযোৰ নিকিনিব মানে তাৰ জেগাত আপোনালোকে অলপ মিডিয়াম চাইজৰ হিল এযোৰ পিন্ধক ধৰক কইনাই একেবাৰে ফ্লেট পিন্ধিলেও বেয়া দেখিব সেইবাবে তেনেকুৱা ধৰণৰ এযোৰ বিয়াৰ কাৰণে অকণমান ষ্টাইলিছ ধুনীয়া গল্ডেন কালাৰ বা তেনেকুৱা কিনিলে তেনেকুৱা এযোৰ কিনিব অলপ মিডিয়াম হিলত কিনিব আৰু ফ্লেট বা আপোনালোকক 3যোৰমান হ'লেই মোৰ মতে হৈ যায় এযোৰ হৈছে অকণমান হিল কিনিলে এযোৰ মিডিয়াম কিনিলে বা এযোৰ ফ্লেট কিনিলে সেয়া হৈ গ'ল তাৰোপৰি হাৱাই চেণ্ডেল বা যিটো স্লিপাৰ বুলি কয় তেনেকুৱা লৈ লওক এযোৰমান আপোনালোকৰ জোতা চেণ্ডেলৰ প্ৰব্লেমটো চল্ভ তাৰপিছতে আপোনালোকৰ থাকিলে পাৰ্চৰ ক্ষেত্ৰত মই কওঁ যে এটা অলপ ডাঙৰ চাইজৰ বহুত বস্তু লৈ যাব পৰা তেনেকুৱা অলপ ডাঙৰ চাইজৰ যিটো বেগ থাকে তেনেকুৱা এটা লৈ ল'ব পাৰে মিডিয়াম চাইজৰ যদি বাজেটত মিলে মিডিয়াম এটা লৈ ল'লে কেইটামান বস্তু ভৰাই কেৰি কৰিবৰ কাৰণে সেইকেইটা কেজুৱেল হ'ল তাৰ বাহিৰে এটা পাৰ্টি ৱেৰ টাইপৰ তাৰমানে ক্লাটছ লৈ ল'ব গল্ডেন কালাৰ বা তেনেকুৱা ধৰণৰ কালাৰত লৈ ল'ব এটা তেনেকৈ আপোনালোকৰ মানে চলি যায় বহুত বেছি কিবা কিনি নিবলৈ দৰকাৰ নাই আৰু ইয়াৰ পিছততো ধৰক নিজে লাহে ধীৰে এটা দুটাকৈ কিনি পেলাই মিলাই থাকিব পাৰিব সেইকেইটা মানে এই ক্ষেত্ৰত মই কৈছোঁ যে এনেধৰণে যদি আপোনালোকে বজাৰ কৰে তেতিয়াহ'লে এটা নিৰ্দিষ্ট বাজেট যদি আপোনালোকে বজাৰৰ বাবে ধৰি থৈছে তেতিয়াহ'লে সেই বাজেটটোৰ ভিতৰতে আপোনালোকৰ মেখেলা চাদৰ ঘৰত পিন্ধা কাপোৰ কুৰ্তা তাৰপিছত এক্সট্ৰা ব্লাউজ পেটিকোটৰ পৰা আৰম্ভ কৰি আপোনালোকৰ মিনিমাম যিখিনি জুৱেলাৰী থাকিব সেইখিনিও আহিলে টয়লেট্ৰিছৰ বস্তু আহিলে মেকআপৰ বস্তু আহিলে মেডিচিন জোতা চেণ্ডেল পাৰ্চ সকলো বস্তু আহি যাব আৰু এনেকৈ এইখিনি বস্তু ইয়াৰ উপৰিও কিছুমান বস্তু আপোনালোকে যদি নিজে ইউজ কৰে তেতিয়াহ'লে নিজে ইনক্লুড কৰি ল'ব তেনেদৰে আপোনালোকে লৈ পেলাই আপোনালোকৰ সেই ট্ৰলিত ধুনীয়াকৈ আগতেই কিনি ভৰাই যাব তেতিয়া আপোনালোকৰ সময়ত গৈ মানে কোনো ধৰণৰ প্ৰব্লেম নহয় যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু
এনেধৰণৰ বহুতো ইনফৰমেটিভ ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ।